স্বাগতম জনাইছোঁ আপোনালোকক assam.com অফিচিয়েল ইউটিউব চেনেললৈ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই শ্বহীদ কুশল কোঁৱৰৰ নামেৰে সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি এটা মুকলি কৰিছে। সেইটোৰ বিষয়ে সবিশেষ তথ্য আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ভিডিঅ'টোৰ জৰিয়তে। চাই থাকিব এই ভিডিঅ'টো। প্ৰথমতেই ক'ব বিচাৰিছোঁ, আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ইউটিউবত গৈ assam.com চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ফেচবুকত সকলো চাকৰি সম্পৰ্কীয় নটিফিকেশ্যনবোৰ ফেচবুকত পাই থাকিবৰ বাবে আপুনি আমাৰ ফেচবুক পেজ assam.com লাইক কৰিব। সকলো নটিফিকেশ্যনবোৰ ফেচবুকত আপুনি পাই থাকিব পাৰিব। ডেছক্ৰিপশ্যনত ফেচবুক লিংকটো দি থোৱা আছে, তাৰ পৰা আপুনি ডাইৰেক্ট আপুনি লাইক কৰিব পাৰে। আপোনাৰ মোবাইলত থকা গুগল প্লে ষ্ট'ৰত গৈ assam.com টাইপ কৰি যিটো আমাৰ লেটেষ্ট এপ্লিকেশ্যন আছে সেইটো আপুনি আপোনাৰ মোবাইলত ইনষ্টল কৰি সকলো নটিফিকেশ্যনবোৰ মোবাইলত পাই থাকিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত এপ্লিকেশ্যন লিংকটো দি থোৱা আছে, আপুনি তাৰ পৰা ডাইৰেক্ট গৈ আপোনাৰ মোবাইলত এপ্লিকেশ্যনটো ইনষ্টল কৰিব পাৰিব। আপোনালোকে চাইছে assam.com। অসম চৰকাৰৰ পৰা যি শ্বহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি যিটো আৰম্ভ কৰিছে অসম চৰকাৰৰ ফালৰ পৰা, এই আঁচনিটোৰ বিষয়ে সবিশেষ তথ্যখিনি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। তেওঁলোকে ইতিমধ্যে দেখিছে মোৰ কম্পিউটাৰ assam.com খোল খাই আছে। তাত আপোনালোকে তলফালে স্ক্ৰল কৰি দেখিব শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি বুলি এটা আৰ্টিকেল দিয়া আছে, এটা পোষ্ট দিয়া আছে আমাৰ ফালৰ পৰা। তাত ক্লিক কৰিলে আপোনালোকে দেখিবলৈ পাব গোটেই সবিশেষ তথ্যখিনি ইয়াত দিয়া আছে। বিতংভাৱে আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। এই বৃদ্ধ পেঞ্চন আঁচনিটো হৈছে অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে। অহা 2 অক্টোবৰ গান্ধী জয়ন্তীৰ দিনাখন সকলো জ্যেষ্ঠ লোকৰ বাবে এই বৃদ্ধ পেঞ্চন আঁচনিখন মুকলি কৰা হ'ব আৰু শুভাৰম্ভ হ'ব 2 অক্টোবৰ গান্ধী জয়ন্তীৰ দিনাখন। এই আঁচনিখনৰ জৰিয়তে আপোনালোকে যিখিনি জ্যেষ্ঠ লোকৰ বাবে আছে তেওঁলোকক পেঞ্চন প্ৰদানৰ অৰ্থে এই আঁচনিখন মুকলি কৰা হৈছে। এই আঁচনিখন এটা প্ৰচেষ্টা চলোৱা হৈছে সকলো জ্যেষ্ঠ লোকক পেঞ্চন প্ৰদানৰ কাৰণে। এই আঁচনিখনৰ লাভালাভ উঠাবৰ কাৰণে আপুনি কি কৰিব লাগিব, এই আঁচনিখনৰ সুবিধা ল'বৰ বাবে আপুনি কি কৰিব লাগিব, আপোনাৰ যোগ্যতা কেনেকুৱা ধৰণৰ হ'ব লাগিব এইখিনি কৈ দিছোঁ। আপোনালোকৰ বয়স কমেও 60 বছৰ পূৰ্ণ হ'ব লাগিব, 60 বছৰ হ'ব লাগিব। বৰ্তমান আপুনি কোনো ধৰণৰ চৰকাৰী পেঞ্চন আঁচনি অন্তৰ্ভুক্ত হ'ব নালাগিব। 50,000 বা তাতকৈ কম দৰমহাপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী পিতৃ মাতৃৰ পেঞ্চনৰ বাবে যোগ্য হ'ব। যদি আপুনি কোনো চৰকাৰী চাকৰিয়ালৰ পিতৃ মাতৃ হয় যাৰ দৰমহা আপোনাৰ 50,000 বা তাতকৈ বেছি, তেতিয়াহ'লে আপুনি এই পেঞ্চনটো সুবিধা ল'ব নোৱাৰিব। যদি 50,000তকৈ কম তেতিয়াহ'লে আপোনালোকে আঁচনিখনৰ সুবিধা ল'ব পাৰিব। বছৰেকীয়া যিটো আয় আছে এই বছৰেকীয়া আয়টো 2.5 লাখৰ ভিতৰত হ'ব লাগিব। 2.5 লাখত বা তাতকৈ বেছি হ'লে এই পেঞ্চনৰ বাবে বিবেচিত কৰা নহ'ব। আপোনালোকে কি কৰিব লাগিব এই পেঞ্চনটো পাবৰ বাবে, আপুনি কেনেকৈ আপুনি এপ্লাই কৰিব লাগিব। আপুনি যিকোনো নিজৰ গাঁও পঞ্চায়ত, উন্নয়ন খণ্ড, পৌৰ নিগম, পৌৰসভা, নগৰ সমিতিৰ পৰা আপুনি এই প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব পাৰিব। প্ৰপত্ৰখন সংগ্ৰহ কৰি আপুনি নিজৰ গাঁও পঞ্চায়ত, উন্নয়ন খণ্ড, পৌৰ নিগম, পৌৰসভা, নগৰ সমিতিকে আদি কৰি কাৰ্যালয়ত জমা দিব পাৰিব। আপুনি সম্পূৰ্ণ কৰি কিনে প্ৰপত্ৰৰ লগত আপুনি দিব লাগিব আপোনাৰ বয়সৰ প্ৰমাণপত্ৰ আৰু লগতে থাকিব বেংক একাউণ্টৰ সবিশেষ। বেংক একাউণ্ট যদি এতিয়ালৈকে আপোনাৰ বেংক একাউণ্ট খোলা নাই তেতিয়াহ'লে আপুনি নিশ্চয়কৈ অতি সোনকালে বেংক একাউণ্টটো আপুনি খুলি ল'ব পাৰে। বেংক একাউণ্টটো একেবাৰে প্ৰয়োজনীয় বস্তু হৈছে আপোনাৰ বেংক একাউণ্টটো। বয়সৰ প্ৰমাণপত্ৰ হিচাপে আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ, বিদ্যালয়ৰ প্ৰমাণপত্ৰ, পেন কাৰ্ড, চক্ৰ বিষয়া বা খণ্ড উন্নয়ন বিষয়া নতুবা মহকুমা স্বাস্থ্য বিষয়া দিয়া প্ৰমাণপত্ৰ আপোনাৰ বয়সৰ প্ৰমাণপত্ৰ হিচাপে বিবেচনা কৰা হ'ব। এইখিনি আছিলে যিখিনি ডিটেইলছ আপোনাৰ প্ৰয়োজনীয় এই যিটো শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ বাবে প্ৰয়োজনীয় তথ্যখিনি। মনত ৰাখিব, এই আঁচনিখনৰ লাভালাভ উঠাবলৈ হ'লে, এই আঁচনিখনৰ সুবিধা উঠাবলৈ হ'লে, এই আঁচনিখনৰ সুবিধা পাবলৈ হ'লে, এই আঁচনিখনৰ এজন হিতাধিকাৰী হ'বলৈ হ'লে আপোনাৰ বয়স কমেও 60 বছৰ পূৰ্ণ হ'ব লাগিব। কমেও আপুনি 60 বছৰ পূৰ্ণ হ'ব লাগিব আৰু বৰ্তমান আপুনি কোনো ধৰণৰ পেঞ্চন আঁচনিৰ অন্তৰ্ভুক্ত হ'ব নালাগিব। লগতে 50,000 বা তাতকৈ কম দৰমহাপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী পিতৃ মাতৃ যদি আপুনি হয় তেতিয়াহ'লে আপুনি এই আঁচনিখনৰ সুবিধা ল'ব পাৰিব। যদি আপোনাৰ পুত্ৰ কন্যা সন্তানৰ যদি চাকৰিয়াল হয়, তেওঁৰ যদি দৰমহা 50,000তকৈ বেছি, তেতিয়াহ'লে আপুনি এই পেঞ্চনৰ সুবিধা লাভ কৰিব নোৱাৰিব। যদি আপোনাৰ বছৰেকীয়া আয় 2,50,000 বা তাতকৈ বেছি হয় তেতিয়াহ'লে আপুনি এই পেঞ্চনৰ সুবিধা ল'ব নোৱাৰিব। লগতে কি কৰিব লাগিব আপুনি এইখিনি আকৌ এবাৰ কৈ দিছোঁ, আপুনি নিজৰ গাঁও পঞ্চায়ত, উন্নয়ন খণ্ড বা পৌৰ নিগমৰ পৰা আপুনি এই প্ৰপত্ৰখন গ্ৰহণ কৰিব পাৰিব। গ্ৰহণ কৰি কিনে আপুনি এই প্ৰপত্ৰখন পূৰণ কৰি কিনে পুনৰ আপুনি গাঁও পঞ্চায়ত, উন্নয়ন খণ্ড, পৌৰ নিগম বা পৌৰসভা, নগৰ সমিতিৰ কাৰ্যালয়ত আপুনি জমা দিব পাৰিব। প্ৰপত্ৰখনৰ লগত আপোনাৰ
বয়সৰ প্ৰমাণপত্ৰৰ লগতে বেংক একাউণ্টৰ সবিশেষ তথ্য জমা দিয়াটো বাঞ্ছনীয়। বয়সৰ প্ৰমাণপত্ৰৰ বাবে আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ, বিদ্যালয়ৰ প্ৰমাণপত্ৰ, পেন কাৰ্ড, চক্ৰ বিষয়া বা সন্ধান বিষয়া নতুবা মহকুমা স্বাস্থ্য বিষয়া দিয়া প্ৰমাণপত্ৰ আপোনাক গ্ৰাহ্য কৰা হ'ব বয়সৰ প্ৰমাণপত্ৰ হিচাপে। এইখিনি আছিলে এই আঁচনিখনৰ সুবিধা ল'বলৈ যিখিনি লাগতিয়াল তথ্য, গোটেইখিনি ডিটেইলছখিনি হৈছে এইখিনি। ইয়াৰ লগতে আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকে আমাৰ এই assamjobras.com খুলিলে যিখিনি ডিটেইলছ মই আপোনাক কৈ দিলে, এই গোটেইখিনি ডিটেইলছ আপোনালোকে ইয়াত পাব। লগতে তলফালে গ'লে আপোনালোকে দেখিবলৈ পাব যিখন প্ৰপত্ৰ আছে, সেই প্ৰপত্ৰখনৰ কাৰণে আমাৰ ফালৰ পৰা এটা লিংক দিয়া হৈছে, ইম্পৰ্টেণ্ট লিংক। তাতে লিখা আছে যে ক্লিক হিয়াৰ টু ডাউনলোড এপ্লিকেশ্যন ফৰ্ম ফৰ শ্বহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি। এই আঁচনিখনৰ কাৰণে যিখন এপ্লিকেশ্যন ফৰ্ম মানে প্ৰপত্ৰ যিখন আছে সেইখন আমাৰ ফালৰ পৰা দিয়া হৈছে, ৱেবছাইটত দি থোৱা হৈছে। আমাৰ ৱেবছাইটত খুলিলে আপোনালোকে নিশ্চয় ইয়াত ক্লিক কৰিলে আপুনি লেপটপ ডাউনলোড কৰি ল'ব পাৰিব। এই প্ৰপত্ৰখন ইয়াৰ পৰা ডাউনলোড কৰি লৈ কিনে আপুনি আপোনাৰ গাঁও পঞ্চায়ত, পৌৰসভা, পৌৰ নিগমত আপোনালোকে এইখন ছাবমিট কৰিব পাৰিব। ছাবমিট কৰি কিনে আপুনি এইখন পত্ৰখন আপুনি আপোনাৰ গাঁও পঞ্চায়ত, পৌৰ নিগম, পৌৰসভা বা যিটো আপোনাৰ গাঁও পঞ্চায়তৰ কাৰ্যালয় আছে তাত জমা দি কিনে লাগতিয়াল নথিপত্ৰখিনি সহ জমা দি কিনে আপুনি তাত এই পেঞ্চনৰ কাৰণে এপ্লাই কৰিব পাৰিব, আবেদন কৰিব পাৰিব। ইয়াতে আপোনাৰ দিয়া আছে ইম্পৰ্টেণ্ট লিংক বুলি তাত দি থোৱা আছে। ক্লিক হিয়াৰ টু ডাউনলোড এপ্লিকেশ্যন ফৰ্ম ফৰ শ্বহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি। বৃদ্ধ পেঞ্চন স্কিমৰ কাৰণে যিখন এপ্লিকেশ্যন ফৰ্ম প্ৰপত্ৰ দিয়া আছে, এই লিংকটো ক্লিক কৰিলে আপুনি সেই প্ৰপত্ৰখন আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব। এইখিনি আছিল এই যি শ্বহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ সবিশেষ তথ্য। আশা কৰোঁ এই ভিডিঅ'টো চাই কিনে আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই কিনে বেয়া পাইছে আপোনালোকে ডিছলাইক কৰিব পাৰে। পুনৰবাৰ কৈছোঁ, যদি আপোনালোকে এতিয়ালৈকে আমাৰ এপ্লিকেশ্যনটো ইনষ্টল কৰা নাই তেতিয়াহ'লে বা ডেছক্ৰিপশ্যনত যিটো লিংক আছে তাতে ক্লিক কৰিব আপুনি assamjobras.com যিটো লেটেষ্ট এপ্লিকেশ্যন আছে আপুনি মোবাইলত ইনষ্টল কৰি ল'ব পাৰিব। ফেচবুকত নটিফিকেশ্যনবোৰ পাই থাকিবৰ বাবে আমাৰ ফেচবুক পেজটো লাইক কৰিবলৈ নাপাহৰিব। সকলো নটিফিকেশ্যনবোৰ আপুনি আপোনাৰ মোবাইলত পাই থাকিব পাৰিব। পুনৰবাৰ কৈছোঁ, যদি এইটো ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো assamjobras.com ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। পুনৰবাৰ ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টো চোৱাৰ বাবে।